हेलो एवरीवन আজি আমি ফিজিক্সৰ কৰিম ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ডছৰ বিষয়ে তো তোমালোকে মোৰ কথাখিনি ভালদৰে শুনিবা আৰু কনসেপ্টখিনি বুজিবলৈ ট্ৰাই কৰিবা আজি একদম বেসিক ক্লাস হ'ব বেসিক্সখিনি প্ৰথমে ক্লিয়াৰ থাকিব লাগিব যদি তোমালোকে ভালদৰে বেসিক্সখিনি বুজি পোৱা তেতিয়াহে তোমালোকে তাৰ ভিতৰৰ বস্তুখিনি বুজিব পাৰিবা বহুত ইজিলি বুজিব পাৰিবা সো বেসিকখিনি ক্লিয়াৰ থকা আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হেই আজি ক্লাছত তোমালোকক মই বেসিক্সখিনি প্ৰথমে বুজাই দিম প্ৰথম কথা হৈছে ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ডছৰ বিষয়ে জনাৰ আগতে তোমালোকে জানিব লাগিব চাৰ্জ কি হয় অসমীয়া মিডিয়ামৰ কাৰণে মই তোমালোকক এক্সপ্লেইন কৰি দিম অসমীয়াত লগতে মই মিনিং মানে ওয়াৰ্ড মিনিং কেইটা হল তোমালোকক মই লিখি দিম ওকে প্ৰথমতে তোমালোকে চোৱা ইলেক্ট্ৰিক চাৰ্জেছ তাৰ আগত জানিব লাগিব চাৰ্জ কি বস্তু চাৰ্জ মানে হৈছে অসমীয়াত ক'ব আধান বুলি ওকে তো আধান কি হ'ব তোমালোকে জানিব লাগিব আধান কি হয় ওকে তোমালোকে এটা কথা গম পোৱা যে আমাৰ যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকত কি থাকে তিনিটা সাব এটমিক পাৰ্টিকুলাৰে গঠিত হয় অৰ্থাৎ তাত কি থাকে সাপোজ এইটো এটা পদাৰ্থ ওকে এই পদাৰ্থটো গঠন হৈছে মেইনলি তিনিটা বস্তু এটা হৈছে ইলেক্ট্ৰন এটা হৈছে প্ৰটন ৰাইট আৰু এটা হৈছে কি নিউট্ৰন আমি এইখিনি বস্তু ভালদৰে গম পাও কেমিষ্ট্ৰিৰ পৰা বা আগৰ ক্লাছত আমি এইখিনি বস্তু পঢ়িছো তো চাৰ্জ মানে বেলেগ একো নহয় চাৰ্জ মানে হৈছে প্ৰতিটো পদাৰ্থত কি থাকে চাৰ্জেছ বিলাক থাকে বা তোমালোকে শুনি লোৱা চাৰ্জ বিলাকৰ উৎপত্তি কিদৰে হৈছিল ইলেক্ট্ৰন প্ৰটন নিউট্ৰনটো কি হয় নিউট্ৰেল হয় ইয়াৰ কোনো চাৰ্জ নাথাকে তো আমি সেইদৰে কি কৰিম প্ৰথমে আমি মেইনলি চাম ইলেক্ট্ৰনটো আৰু প্ৰটনটো ওকে এতিয়া তোমালোকে চোৱা এইপাৰ হৈছে ৰড এইপাৰ কি হ'ব আইৰণৰ কি হ'ব ৰড হ'ব ওকে এতিয়া তোমালোকে চোৱা ইয়াত কি আছে আইৰন মানে কি হয় Fe হয় ৰাইট Fe হয় তো ইয়াতে কি আছে Fe হৈছে এটা এলিমেন্ট তো আমি গম পাও যে ইয়াতে কি আছে এটমছ আছে না নাই এটমছ বিলাক আছে বাট ইয়াতে প্ৰথমতে যেটো চাৰ্জ আছে সেই চাৰ্জটো কি হ'ব নেট চাৰ্জ কিমান হ'ব 0 হ'ব বিকজ প্ৰথমতে কি আছে নিউট্ৰেল হৈ আছে ওকে তোমালোকে যদি এইটো বস্তু বুজি পোৱা নাই মই তোমালোকক দেখাই আছো এইটো বস্তু কোৱাৰ এটা উদ্দেশ্য আছে মোৰ হেতু তোমালোকক মই কৈছো প্ৰথমতে চোৱা আমি গম পাও সোডিয়াম ওকে বা সাপোজ আমি ম্যাগনেসিয়ামৰ কথা গম পাও হয় নহয় তো সোডিয়ামৰ যেটো ইলেক্ট্ৰনৰ বিন্যাস হেতু কি হ'ব 281 হয় আৰু ম্যাগনেসিয়ামৰ কি হয় 282 হয় এতিয়া তোমালোকে লোৱা এক্সাম্পলটো সোডিয়ামে আমি কি গম পাও যে ই নিয়াৰেষ্ট নোবল গ্যাস বা অচৰৰ যিকেইটা সম্ভ্ৰান্ত গ্যাস আছে তাৰ স্থান লাভ কৰা বা তাৰ দৰে বিহেভ কৰিবৰ কাৰণে কি কৰে এটা ইলেক্ট্ৰন এৰি দিয়ে সোডিয়ামৰ পৰা কি হয় এটা ইলেক্ট্ৰন এইটো আছিল সোডিয়াম ইয়াৰ পৰা এটা ইলেক্ট্ৰন কি হল গুচি গল নাই গুচি এটা ইলেক্ট্ৰন গুচি যোৱাৰ লগে লগে কি হৈছে এটা প্লাস চাৰ্জ পাইছে ৰাইট এতিয়া তোমালোকে চোৱা এই ইলেক্ট্ৰনটো যেটো বস্তু তাত যাব হেতু কি হ'ব নেগেটিভলি চাৰ্জ হ'ব যে ইলেক্ট্ৰনটো যেটো বস্তু লুজ কৰে হেতু কি হয় পজিটিভলি চাৰ্জ হয় ফৰ এক্সাম্পল এটা আৰু এক্সাম্পল লৈছো দুটা বস্তু আছে A আৰু B প্ৰথমতে আহাত মানে কি এই দুয়োটাৰে চাৰ্জ কি আছিল নিউট্ৰেল হৈ আছিল ওকে এতিয়া যদি তুমি A আৰু B কি কৰা ফ্ৰিকশনাল ফোৰ্স আনা বা তুমি যদি ৰাব কৰা তেতিয়া হলে কি হ'ব এই A ৰ পৰা B লৈ কি হ'ব ইলেক্ট্ৰন বিলাকৰ কি হ'ব ট্ৰান্সফাৰ হ'ব ৰাইট ইলেক্ট্ৰন বিলাকলৈ ট্ৰান্সফাৰ হোৱাৰ পিছত ইয়াতে কি চিন হ'ব প্লাস সাইন হ'ব আৰু B ভালদৰে বুজিবা ওকে A আৰু B দুটা বস্তু আছিল এই দুটা বস্তু আমি কি কৈছো ৰাব কৰিছো অৰ্থাৎ খহি দিছো খহি দিয়াৰ ফলত কি হৈছে এটা ফ্ৰিকশনৰ সৃষ্টি হৈছে বা ঘৰ্ষণ বলৰ সৃষ্টি হৈছে ৰাইট ঘৰ্ষণ বলৰ সৃষ্টি হোৱাৰ পিছত এটা বস্তুৰ পৰা আনটো বস্তুলৈ কি হ'ব চাৰ্জ বা ইলেক্ট্ৰনৰ কি হ'ব চলাচল হ'ব মানে ইলেক্ট্ৰন বিলাকৰ কি হ'ব ট্ৰান্সফাৰ হ'ব এইটোৰ ফলত কি হৈছে দুটা বস্তুতে কি হৈছে পজিটিভ আৰু নেগেটিভ চাৰ্জ বিলাকৰ প্ৰডিউস হৈছে বেঞ্জামিন ফ্ৰেংকলিনকে কি কৰিছিল যে চাৰ্জৰ কথা কৈছিল দুটা চাৰ্জ আছে প্ৰথমটো হৈছে পজিটিভ চাৰ্জ আৰু এটা হৈছে নেগেটিভ চাৰ্জ এটা এক্সাম্পল তোমালোকৰ কাৰণে মই আৰু লৈছো প্ৰথমতে চোৱা চাৰ্জ হৈছে ইন্ট্ৰিনসিক প্ৰপাৰ্টি অফ মেটাৰ প্ৰতিটো বস্তুৰে কি থাকে এটা চাৰ্জ থাকে okay it may be defined as the physical property of matter which causes it to experience of force when placed in an electromagnetic field eta bostu যেটো বস্তুৰ এটা কি হয় ভৌতিক এটা প্ৰপাৰ্টি হয় যাৰ ফলত এই বস্তুটো এটা কি আকৰ্ষণ কৰে আকৰ্ষণ বল বা বিকৰ্ষণ বল এটা কি কৰে অনুভৱ কৰে right charge is denoted by q
এইখিনি বস্তু তোমালোকে বুজি চোৱা চাৰ্জৰ এইটো SI ইউনিট আছে এইটো হৈছে কুলম্ব আৰু ইয়াক সিৰে দিনত কৰা হয় তোমালোকে লিখি লবা কুলম্ব অসমীয়া মিডিয়ামৰ বিলাকে লিখিবা কুলম্ব বুলি আৰু ইংলিছ মিডিয়ামৰ বিলাকে তোমালোকৰ কাৰণে মই লিখি দিছো ইয়াতে আৰু চাৰ্জৰ যেটো সিম্বলটো আছে এইটো হৈছে Q ওকে Q হৈছে চাৰ্জ এতিয়া তোমালোকে চোৱা কনজাৰ্ভেশ্যন অফ চাৰ্জ তোমালোকে বুজি পালা চাৰ্জ কি বস্তু তো কি হয় চাৰ্জ যে এটা বস্তুৰ সাপোজ এটো কিছিল সোডিয়াম আছিল সোডিয়ামে কি কৰিব নিয়াৰেষ্ট নোবল গ্যাস ইলেক্ট্ৰনিক কনফিগাৰেশনটো লাভ কৰাৰ কাৰণে ই এটা ইলেক্ট্ৰন কি কৰিব এৰি দিব এৰি দিয়াৰ ফলত কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনটো গুচি যোৱাৰ ফলত কি হৈছে এটা প্লাস বা এটা পজিটিভ চাৰ্জ কি হৈছে ক্ৰিয়েট হৈছে ৰাইট এতিয়া তোমালোকে জানিব লাগিব এইখিনি বস্তু চাই লোৱা কনজাৰ্ভেশ্যন অফ চাৰ্জ তোমালোকে নিশ্চয়কৈ ভৰৰ নিত্যতা বিধি বা শক্তিৰ সংৰক্ষণৰ গম পোৱা ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি যে এনাৰ্জি কি হয় energy can neither be created nor be destroyed but can be transformed from one form to another মানে কি হয় শক্তি সংৰক্ষণৰ সূত্ৰ মতে শক্তিটো এটা ৰূপৰ পৰা আন এটা ৰূপলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰো ৰাইট কিন্তু না শক্তিক আমি নতুনকৈ সৃষ্টি কৰিব পাৰিম না আমি তাক বিনাশ কৰিব পাৰিম শক্তিৰ বিদ্যাক কেতিয়াও নহয় ওকে তো কনজাৰ্ভেশ্যন অফ চাৰ্জ তোমালোকে চোৱা সেম বস্তু তোমালোকক পৰীক্ষাত লিখিব দিব পাৰে কেতিয়াবা ইউনিট টেষ্টত বা হাফ ইয়াৰলি এক্সামত দিলে এইবিলাক কনজাৰ্ভেশ্যন চাৰ্জেছ ক্যান নেদাৰ বি ক্ৰিয়েটেড নর বি ডেষ্ট্ৰয়ড চাৰ্জ বা আধানবিলাক কেতিয়াও আমি সৃষ্টি কৰিব নোৱাৰো বা তাক আমি বিনাশ কৰিব নোৱাৰো ইট ক্যান অনলি বি ট্ৰান্সফাৰ ফ্ৰম ওৱান বডি টু এনাদাৰ মই তোমালোকক এতিয়া অলৰেডি কৈ দিছিলো দুটা বডি আছিল দুটা বডি প্ৰথমে কি আছিল চাৰ্জবিলাক নিউট্ৰেল হৈ আছিল ওকে নিউট্ৰেল হৈ থকাৰ পিছত যেতিয়া আমি দুটা বডি কি কৰিলো অচললৈ আনিলো অচললৈ আনাৰ পিছত কি হৈছে আমি খৈ দিছো ইয়াতে খৈ দিয়াৰ ফলত কি হৈছে খৈ দিয়াৰ ফলত কি হৈছে এটা বডিৰ পৰা আনটো বডিলৈ ইলেক্ট্ৰনবিলাকৰ ট্ৰান্সফাৰ হৈছে এক্সাম্পল টু এক্সপ্লেইন আচ্ছা এক্সাম্পল এটা তোমালোকক লৈছো তোমালোকে বুজি লবা ভালদৰে ৰাবিং আ গ্লাছ ৰড উইথ সিল্ক ওকে তোমালোকে সিল্ক দেখা পাইছা সেই সিল্কৰ লগত আমি কি কৰিছো বা গ্লাছ ৰড লৈছো সাপোজ এইটো হৈছে গ্লাছ ৰড ওকে আৰু এইখিনি হৈছে তোমাৰ কি হ'ব সিল্ক হ'ব এতিয়া তোমালোকে চোৱা যেতিয়া আমি গ্লাছ ৰডটো সিল্কেৰে কি কৰিম খহি দিম খহি দিয়াৰ পিছত কি হ'ব the glass rod becomes positively charged because ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰন বিলাকৰ চলাচল হ'ব তোমালোকে এইটো বস্তু ডাউট নাৰাখিবা যে প্ৰটনছ বিলাক ওলাব প্ৰটনছ বিলাক বহুত বেছি কি হয় টাইটলি পেকেড হৈ থাকে তোমালোকক কোন দেখাই আছো এটমৰ ষ্ট্ৰাকচাৰ কি হয় এইটো হৈছে আমাৰ এটম ওকে ইয়াত কি থাকে পজিটিভ চাৰ্জ থাকে ওকে আৰু এইবিলাকত কি থাকে এইবিলাকত থাকে ইলেক্ট্ৰন বিলাক থাকে ওকে ইলেক্ট্ৰন বিলাক কি হয় মই ৰেড কালাৰে ইলেক্ট্ৰন বিলাক দেখা দিছো আৰু প্ৰটনটো ক'ত থাকে প্ৰটন থাকিব নিউক্লিয়াছৰ ভিতৰত প্ৰটন প্লাস আৰু নিউট্ৰন একেলগে কি হৈ থাকে পেকেড হৈ থাকে তো তোমালোকে চোৱা তোমালোকে যদি ভাবিব পাৰা যে দুটা বস্তু খহিলে প্ৰটন বিলাকৰ কিয় চলাচল নহয় বা প্ৰটন বিলাকে কিয় মুভ নকৰে বিকজ প্ৰটন বিলাক বহুত বেছি টাইটলি পেকেড হৈ থাকে আৰু ইলেক্ট্ৰন বিলাক কি হয় ইজিলি ওলাই যাব পাৰে কাৰণ ইহতে কি থাকে আউটাৰ স্পেচত থাকে তোমালোকে এইখিনি বস্তু বুজি লৈছা এতিয়া তোমালোকে এক্সাম্পলটো চাই লোৱা এক্সাম্পল তোমালোকে ভালদৰে পঢ়ি চোৱা okay the explanation during rubbing electrons are transferred from the glass rod to the silk cloth jikhon kapor asil silkor heikhonale ki hoise electron khine ki hoise transfer hoise kopra goise glass rod tur pora goise the glass rod loses electrons and becomes positively charged while the silk gains those electrons and becomes negatively charged glass rod to ki koribo electron bilak lose koribo ami gompo glass to mane ki আমি গম পাও যে এটা বস্তু পৰা আনটা বস্তুলৈ যদি ইলেক্ট্ৰন বিলাক যদি ফ্লো হয় তোমালোকে চোৱা দেখাই দিছো মই তোমালোকে জাস্ট ভালদৰে শুনি লবা এইখিনি আছিল সপোজ আমাৰ গ্লাস এইখিনি আমাৰ আছিল আমাৰ সিল্ক আছিল ওকে গ্লাসৰ পৰা কি হৈছে ইলেক্ট্ৰন কি হৈছে ট্ৰান্সফাৰ হৈছে যেতিয়া আমি তাক কি কৰিছো খৈ দিছো খৈ দিয়াৰ ফলত কি হ'ব ইলেক্ট্ৰন বিলাক কলৈ আহিছে ইয়ালৈ আহিছে ইলেক্ট্ৰন থকা চাৰ্জটো হৈছে নেগেটিভ চাৰ্জ এইটো কি হ'ব নেগেটিভলি চাৰ্জ হ'ব আৰু এইটো কি হ'ব হাইলি পজিটিভ হ'ব কাৰণ ইয়াৰ পৰা কি হৈছে ইলেক্ট্ৰন বিলাক ওলাই গৈছে ৰাইট এটা নিউট্ৰেল এটমত কি হয় বা পদাৰ্থবিলাকত সাধাৰণতে কি হয় নিউট্ৰেল হৈ থাকে তোমালোকে গম পোৱা নিউট্ৰেল হৈ থাকে অৰ্থাৎ তাত কোনো চাৰ্জ নাথাকে মানে কি হয় যিমানটা ইলেক্ট্ৰন আছে সিমানটা কি আছে প্ৰটনো আছে বাট ইলেক্ট্ৰনবিলাক যেতিয়া ইয়াৰ পৰা ওলাই যাব তেতিয়া কি হ'ব প্ৰটনটো বেছি পজিটিভ হ'ব তোমালোকে এইখিনি বস্তু বুজি পালা এতিয়া তোমালোকে চোৱা যেতিয়া দুটা বস্তু কি আছিল নিউট্ৰেল হৈ আছিল মানে কি তাত যিমানটা প্ৰটন আছে সিমানটা কি আছিল ইলেক্ট্ৰনো আছিল তাৰ পিছত কি হ'ব যেতিয়া আমি খহাৰ মানে কি দুটা বস্তু আমি তাত ঘৰ্ষণ বল দিয়াৰ আগত বা তাক খহাৰ আগত কি হৈছিল জিৰো চাৰ্জ আছিল তোমালোকে দেখা পাইছা এইখিনি বস্তু মই লিখি দিছো আছিল এইখিনি বস্তু আৰু যেতিয়া আমি তাক কি কৰিলো ৰাব কৰাৰ পিছত যিখিনি তাত ইলেক্ট্ৰন আছিল সেইখিনি ইলেক্ট্ৰন কি হৈছে য'ত সিল্ক আছিল তালৈ কি হৈছে ট্ৰান্সফাৰ হৈছে অৰ্থাৎ তালৈ কি হৈছে মুভমেন্ট কৰিছে তাৰ পিছত কি হৈছে প্লাস কিউ আৰু মাইনাস কিউ ইয়াতে আছিল প্লাস তাক কিউ চাৰ্জ আছিল
আৰু ইয়াৰফালে আছিল কি মাইনাছ কিউ এটা চাৰ্জ আছিল ৰাইট তোমালোকে চোৱা এইখিনি বস্তু অ'কে চোৱা ইয়াতে আছিল কি +3 নিউট্ৰেল হয় মানে কি -3 যিমানটা চাৰ্জ ইয়াতে প্ৰটনৰ আছে সিমানটা কি থাকিব লাগিব ইলেক্ট্ৰন থাকিব লাগিব অ'কে তো নিউট্ৰেল হৈ আছিল এতিয়া তোমালোকে চোৱা এইকে আছিল কি চিল্ক আছিল যেতিয়া আমি দুয়োটা বস্তুকে কি কৰিম ওচৰলৈ আনি খহি দিম খহি দিয়াৰ ফলত কি হ'ব এই যিকেইটা তিনিটা চাৰ্জ আছে এই তিনিটা চাৰ্জ কি হ'ব ইয়ালৈ ট্ৰান্সফাৰ হ'ব হ'ল ট্ৰান্সফাৰ হোৱাৰ ফলত তোমালোকে চোৱা ইয়াতে থাকিল কিউটা চাৰ্জ Q1 টা চাৰ্জ আৰু ইয়াতে আছে কেইটা Q2 টা চাৰ্জ আমি যদি ইহত দুটাক এড কৰোঁ আমি কিমান পাম 0 পাম ৰাইট এতিয়া মানে আমি কি গম পালোঁ যে যদি আমি চাৰ্জটো চাওঁ চাৰ্জটোৰ এটা প্ৰপাৰ্টি আছে সেইটো হৈছে এডিটিভ প্ৰপাৰ্টি মানে কি আধানবিলাক আমি যোগ কৰিব পাৰোঁ লগতে আধানবিলাক আমি নতুনকৈ সৃষ্টিও কৰিব নোৱাৰোঁ নতুনকৈ কি কৰিব নোৱাৰোঁ বিনাশো কৰিব নোৱাৰোঁ লগতে যেটো চাৰ্জৰ কনজাৰ্ভেশ্যন লটো আছে এইটো কয় যে চাৰ্জ ইজ অলৱেজ কনজাৰ্ভড ইন এন আইচোলেটেড সিস্টেম এটা যদি তোমাৰ সিস্টেম এনেকুৱা থাকে য'ত চাৰ্জেছবিলাকৰ কি নহয় মুভমেণ্ট নহয় তেতিয়াহ'লে কি হ'ব তাত চাৰ্জবিলাক কনজাৰ্ভ হৈ থাকে প্ৰথমতে যিমান চাৰ্জ আছিল শেষতো কি থাকিব সিমানখিনি চাৰ্জ থাকিব অ'কে তোমালোকে এইখিনি বস্তু ভালদৰে বুজি পাইছা এইখিনি এই +Q1 গ্লাছ ৰড আৰু -Q1 সিল্ক যোগ কৰিলে কি হ'ব 0 হ'ব This proves that no new charge is created or destroyed. It is merely transferred from one object to another. কি হৈছে দুয়োটা অবজেক্টতে কি হৈছে নতুনকৈ কোনো ধৰণৰ চাৰ্জৰ সৃষ্টি হোৱা নাই বা বিনাশ হোৱা নাই জাস্ট কি হৈছে প্ৰথমটোৰ পৰা গ্লাছ ৰডৰ পৰা সিল্কৰ কাপোৰখনলৈ কি হৈছে চাৰ্জেছবিলাকৰ ট্ৰান্সফাৰ হৈছে ৰাইট আৰু কনক্লুজন কি হৈছে দেয়াৰ ইজ এন এক্সাম্পল অফ ল অফ কনজাৰ্ভেশ্যন টোটেল ইলেক্ট্ৰিক চাৰ্জ ইন আইচোলেটেড সিস্টেম এইটো হৈছে তোমালোকৰ মেইন বস্তু তোমালোকে চাই লোৱা এতিয়া চোৱা তোমালোকক এটা কুৱেশ্যন দিছিলোঁ যেতিয়া এইটো কুৱেশ্যন হৈছে 2022 চনৰ কুৱেশ্যন হাউ মেনি ইলেক্ট্ৰনছ আৰ দেয়াৰ ইন আ বডি অফ টোটেল চাৰ্জ ইজ ইমান অ'কে 1 নম্বৰী কুৱেশ্যন আছিল এইবাৰ MCQ আহিব তোমালোকে এইবাৰ কমন কুৱেশ্যনৰ পিছত দৌৰিলে নহ'ব এইবাৰ MCQ আহিব কনচেপ্টখিনি ভালদৰে ক্লিয়াৰ থাকিব লাগিব এতিয়া তোমালোকে চোৱা এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হৈছে সেইটো হৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ ইয়াৰ পৰা এটা হ'লে কুৱেশ্যন প্ৰতিবাৰ এক্সামত আহে আৰু সেইটোৱে কয় যে চাৰ্জেছবিলাক কি হয় ইলেক্ট্ৰিক চাৰ্জ এক্সিষ্ট ইন ফিক্সড ডিসক্ৰিট এমাউণ্টছ নট ইন কণ্টিনিউৱাছ ফ্ল' অৰ্থাৎ দ্য স্মলেষ্ট ইউনিট অফ চাৰ্জ ইজ দ্য চাৰ্জ অফ এন ইলেক্ট্ৰন আচ্ছা এইখিনি বস্তু তোমালোকে চাই লোৱা মই তোমাক বুজাই আছোঁ তোমালোকে এইখিনি বস্তু ভালদৰে চোৱা কৈছে কি ছাপ'জ এইটো হৈছে আমাৰ গ্লাছ ৰড বা এইপাৰ হৈছে এবাৰ ৰড অ'কে ইয়াতে কি হৈছে আমি ছাপ'জ কিউটা চাৰ্জ আছে টোটেল চাৰ্জ কিমান আছে কিউটা আছে সেই কিউটা চাৰ্জ যদি থাকে আমি এটা সূত্ৰ দিছে এইটো হৈছে কিউ ইকুৱেল টু এন ই তোমালোকে চাই লোৱা সূত্ৰটো হৈছে কিউ ইকুৱেল টু কি হ'ব এন ই টোটেল চাৰ্জ অন আ বডি ইজ এন ইণ্টিগ্ৰেল মাল্টিপল অফ কি হ'ব টোটেল চাৰ্জ অন আ ছিংগল ইলেক্ট্ৰন মানে এটা ইলেক্ট্ৰনত যিমানটা চাৰ্জ আছে এটা ইলেক্ট্ৰন হয় না নহয় তোমালোকে গম পোৱা ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ হয় তোমালোকে চোৱা ইয়াৰ যেটো চাৰ্জ আছে এটা ইলেক্ট্ৰনত কিমানখিনি চাৰ্জ থাকে 1.6 ইনটু 10⁻⁻19 কুলম চাৰ্জ থাকে ৰাইট তোমালোকে চোৱা এতিয়া কিউ ইকুৱেল টু এনি মানে কি কৈছে এতিয়া তোমালোকে সেই বস্তুটোত কিমানটা ইলেক্ট্ৰন আছে তাৰ ওপৰত ডিপেণ্ড কৰিব এন মানে হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমানটা আছে তোমালোকে দেখা পাইছা এইটো এন আৰু এনটো কি হ'ব লাগিব ইণ্টেজাৰ হ'ব লাগিব অৰ্থাৎ এনটো এটা কি হ'ব লাগিব হয়তো প্লাছ হ'ব লাগিব নহ'লে কি হ'ব লাগিব মাইনাছ কিন্তু কি হ'ব নোৱাৰে 0.5 0.6 এনেকুৱা ধৰণৰ হ'ব এনি ৰাইট কিউ মানে হৈছে টোটেল চাৰ্জ অন আ বডি ইজ এন ইণ্টিগ্ৰেল মাল্টিপল অফ কি হ'ব এন মানে হৈছে ইণ্টেজাৰ সেইকাৰণে মই কৈছোঁ ইণ্টিগ্ৰেল মাল্টিপল অফ কি হ'ব টোটেল চাৰ্জ অন আ ছিংগল ইলেক্ট্ৰন এটা ইলেক্ট্ৰনত যিমানখিনি চাৰ্জ থাকে এইটো হৈছে কি আছিল ৰড আছিল এই ৰডপাত থকা টোটেল চাৰ্জ কি আছিল কিউ সাপোজ আমি ধৰিলোঁ ইয়াত কিমানটা চাৰ্জ আছে কিউ টোটেল চাৰ্জ আছে ওকে এতিয়া আমি ক'ত গম পাম যে ইয়াত কিমানখিনি চাৰ্জ আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব ইলেক্ট্ৰনখিনি জানিব লাগিব কিমানটা ইলেক্ট্ৰন আছে যেতিয়া আমি সেইখিনি বস্তু গম পাম তেতিয়া আমি লিখি মাব লাগিব যে এন ই ওকে এতিয়া তোমালোকে চোৱা তোমালোকে দেখাই দিছোঁ This means any charge Q on a body must be an integral multiple of E. কি হ'ব লাগিব ইলেক্ট্ৰন এটা ইলেক্ট্ৰনত যিমানখিনি চাৰ্জ থাকে সিমানখিনি চাৰ্জৰ কি হ'ব লাগিব ইণ্টিগ্ৰেল মাল্টিপল হ'ব লাগিব কিউ মানে হৈছে টোটেল চাৰ্জ এন মানে হৈছে ইণ্টেজাৰ মানে কি হ'ব +1 -1 ওকে কি হ'লে যদি কিউ যদি পজিটিভ হয় এইটো কি হ'ব এনটো পজিটিভ হ'ব কিউ ইকুৱেল টু মাইনাছো হ'ব পাৰে ওকে চাৰ্জটো কি হ'ব পাৰে প্লাছ হ'ব পাৰে মাইনাছ হ'ব পাৰে
এতিয়া তোমালোকে চোৱা এইখিনি বস্তু মই তোমালোকক লিখি দিছোঁ তোমালোকে যদি স্ক্ৰীনশ্বট ৰাখিব খোজা ৰাখি ল'ব পাৰিবা এইখিনি বস্তু এতিয়া মেইন টপিক তোমালোকে চোৱা এইটো হাউ মেনি ইলেক্ট্ৰনছ আৰ দেয়াৰ ইন আ বডি ইফ ইটছ টোটেল চাৰ্জ ইজ 16 × 10⁻⁻। তোমালোকে চোৱা প্ৰথমতে যদি কুৱেশ্যনটো তোমালোকে বুজিব ট্ৰাই কৰা তোমালোকে গম পাবা যে ইয়াতে কি সুধিছে টোটেল চাৰ্জ অন আ বডি দিয়া আছে সুধিছে কিমানটা ইলেক্ট্ৰন আছে এইটো কি বুজাব নাম্বাৰ অফ ইলেক্ট্ৰনছ ওকে তো নাম্বাৰ অফ ইলেক্ট্ৰনছ 0.5 হ'ব নোৱাৰে ওকে ইন্টিগ্ৰেল মাল্টিপল হ'ব লাগিব ওকে তোমালোকে চোৱা এতিয়া এই কুৱেশ্যনটো যদি তোমালোকে সলভ কৰিব চোৱা তেতিয়াহ'লে তাত দিয়া আছে 16 × 10⁻⁻18 কুলম তো হাউ মেনি ইলেক্ট্ৰনছ আৰ দেয়াৰ ইন দ্য অবজেক্ট সেই অবজেক্টৰ কিমানটা ইলেক্ট্ৰন আছে সুধিছে কেনেকৈ নিৰ্ণয় কৰিবা আমি ডাইৰেক্টলি কি কৰিম লিখিম q = n e আৰু আমি n ওলাব লাগে তো আমি লিখিম q/e হৈ গৈছে এইখিনি বস্তু আৰু q মানে কি হ'ব q মানে হৈছে 16 × 10⁻⁻18 কুলম দিয়া আছে আৰু এটা e মানে কি হয় 1.6 × 10⁻⁻19 কুলম ৰাইট কুলম কি হ'ব কেনসেল আউট হ'ব কেনসেল আউট হোৱাৰ পিছত এতিয়া আমি কিমান পাম এইখিনি বস্তু তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা কৰাৰ পিছত তোমালোকে আনসাৰটো কি পাবা তোমালোকে চোৱা 16 × 10⁻⁻18 ৰাইট আৰু এইখিনি হ'ব 1.6 × 10⁻⁻19 দেখিছা এইখিনি কৰিলে আমাৰ হ'ব 10 আৰু এইখিনি কৰিলে কি হ'ব 10 কেনসেল আউট হৈ আমাৰ আনসাৰটো আহিব 100 সেই পদাৰ্থটোত কিমানটা ইলেক্ট্ৰন আছিল 100টা ইলেক্ট্ৰনছ আছিল হৈ গৈছে এইখিনি বস্তু তোমালোকে চোৱা এইখিনি বস্তু তোমালোকক মই দেখা দিলোঁ কুৱেশ্যনটো সাপোজ তোমালোকৰ এনেকুৱা আহিছে তোমালোকে এনেকৈ কৰিব লাগিব মুঠ আধানৰ পৰিমাণ মানে হৈছে q এইটো হৈছে q কিমানটা ইলেক্ট্ৰন আছে মানে হৈছে n আৰু এটা ইলেক্ট্ৰনত থাকে ইমানটা চাৰ্জ তো nটা ইলেক্ট্ৰনত থাকিব কিমানটা চাৰ্জ কমন সেন্সৰ কথা এখানে টোটাল চাৰ্জ মানে কি হয় এটা বস্তু যদি তোমালোকৰ চোৱা এটা ইলেক্ট্ৰনত থাকে যদি e চাৰ্জ ৰাইট nটা ইলেক্ট্ৰনত কিমান থাকিব n চাৰ্জ আৰু এইটো কি হয় এটা পদাৰ্থত থকা মুঠ আধানৰ পৰিমাণ হয় এইটো হৈ গৈছে কুলম্বৰ সূত্ৰ বহুত বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি ইজি হয় তোমালোকে চোৱা দুটা পইণ্ট চাৰ্জ দিয়া আছে q1 আৰু কি দিছি q2 দিছি এই দুটা প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে দুটা কি হৈছে এটা পাৰ্টিকুলাৰ ডিসটেন্সৰ দ্বাৰা সেপাৰেট হৈ আছে তোমালোকে নিশ্চয়কৈ কি পঢ়িছিলা গ্ৰেভিটেশনাল ল পঢ়িছিলা বা নিউটনৰ যে গ্ৰেভিটেশনাল সূত্ৰটো আছিল যে q1 আছে q2 আছে two point charges are separated by a distance of r তেতিয়া হলে ইহত দুটাৰ মাজত কি হ'ব হয়তো অ্যাট্ৰাকশন হ'ব নহলে কি হ'ব ৰিপালশন হ'ব যদি প্লাস প্লাস হয় কি হ'ব তো ৰিপালশন হ'ব ৰিপালশন মানে কি হয় বিকৰ্ষণ হ'ব অৰ্থাৎ ই কি কৰিব এই q2 ইয়াৰ ওপৰত এনেকৈ বল প্ৰয়োগ কৰিব আৰু ই কি কৰিব এনেকৈ বল প্ৰয়োগ কৰিব ফলত দুটা বস্তু কি হ'ব দূৰলৈ আতৰি যাব খুজিব ওকে আৰু প্লাস আৰু মাইনাস হলে মানে কি হয় আনলাইক চাৰ্জেস কি হ'ব অ্যাট্ৰাক্ট ইচ আদাৰ তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈছে কি কৰিব আনলাইক চাৰ্জেস অ্যাট্ৰাক্ট ইচ আদাৰ মানে কি বেলেগ যদি চাৰ্জৰ সাইনটো হয় প্লাস মাইনাসে কি কৰিব অ্যাট্ৰাক্ট কৰিব আৰু প্লাস প্লাস কি কৰিব ৰিপেল কৰিব তোমালোকে নিশ্চয়কৈ গম পাও যে মেগনেটত কি হয় নৰ্থ আৰু নৰ্থ মেৰু কি কৰে ৰিপালশন কৰে ওকে আৰু নৰ্থ আৰু সাউথ মেৰু কি কৰিব অ্যাট্ৰাকশন কৰিব ক্লিয়াৰ হৈছে এইখিনি বস্তু নেক্সট তোমালোকৰ বস্তুটো হৈছে যে এই যেটো ফোর্স অফ অ্যাট্রাকশন আছে সেই ফোর্স অফ অ্যাট্রাকশন তো যদি আমি f এৰে বুজাও তেতিয়ালে ডাইরেক্টলি প্রপোর্শনাল হ'ব q1 * q2 ৰ মাল্টিপ্লিকেশনৰ পৰা মানে কি হয় ডাইরেক্টলি প্রপোর্শনাল মানে সোয়া সমানুপাতিক দুটা পয়েন্ট চার্জ দিয়া আছে দুটা আধান দিয়া আছে আধান দুটা এটা নিৰ্দিষ্ট দূৰত্বৰ দ্বাৰা কি হৈছে ব্যৱধানত আছে তাৰ পিছত কি হৈছে যেটো ফোর্স অফ অ্যাট্রাকশন আছে বা রিপালশন আছে আকৰ্ষণ বল বা বিকৰ্ষণ বল চাৰ্জ দুটা বা আধান দুটাৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বল কিহৰ সমানুপাতিক আধান দুটাৰ পূৰণফলৰ সমানুপাতিক আৰু তোমালোকে এটা বস্তু চোৱা ইয়াতে এটা বস্তু আছে q1 আৰু ইয়াতে বস্তু আছে q2 ইহত দুয়োটাৰ ডিসটেন্স যিমান কম হ'ব হিমান কি হ'ব ফাইটটো বা ৰিপালশনটো বা অ্যাট্ৰাকশনটো কি হ'ব বেছি হ'ব আৰু যিমান দূৰলৈ যাব হিমান কি হ'ব ৰিপালশনটো বা অ্যাট্ৰাকশনটো কমি যাব অৰ্থাৎ এটা আছে ডাইৰেক্টলি প্ৰপোৰ্শনাল হয় f is directly proportional to q1 q2 and f is inversely proportional to 1/square of the distance between them okay inversely proportional অৰ্থাৎ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক তোমালোকে এইখিনি অসমত মই কৰিছো নেক্সট তোমালোকে চোৱা এতিয়া দুটা যদি আমি ইকুৱেশনক কম্বাইন কৰো আমি পাম এইটো যে q1 সৰু হাতেৰে লিখিলে বা স্মল লেটাৰেৰে লিখিলে এইটো হ'ব q1 q2
r স্কয়াৰ এতিয়া তোমালোকৰ প্ৰবলেমটো হৈছে যে আমি প্ৰপৰ্চনেলিটি সাইনটো ৰিমুভ কৰিব লাগিব তাৰ কাৰণে আমি এটা কি কৰিব লাগিব ইকুৱেল সাইন পুট কৰিব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিম এটা কি আনিম ওকে এইটো হৈছে ফিজিক্সৰ নিয়ম ওকে তোমালোকে নিশ্চয় গম পা ফিজিক্সৰ বা মেথছৰ বা কেমিষ্ট্ৰিৰ নিয়ম হৈছে এইটো ইকুৱেশ্যন বিলাক যদি আমি সলভ কৰিম যদি কিবা এটা প্ৰপৰ্চনেলিটি সাইন আহে এইটো হৈছে সমানুপাতিক অৰ্থাৎ এইটো বাঢ়িলে এইটো বাঢ়িব এই ধৰণৰ আৰু ওকে এতিয়া তোমালোকে চোৱা k মানে হৈছে k মানে কি হয় কুলম কনস্ট্যান্ট হয় কুলম্বৰ কনস্ট্যান্ট 1/4 পাই এপসিলন নট ওকে এইটো তোমালোকৰ সূত্ৰ আছিল তোমালোকে চোৱা মই তোমালোকক লিখি দিছো ইয়াতে Coulomb's law states that electrostatic force between 2 points are electrostatic force মানে হয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল বা বিদ্যুৎস্থিতীয় বল যেতিয়া দুটা পয়েন্ট চাৰ্জ কে ৰেষ্টত থাকে অৰ্থাৎ লৰচৰ কৰা নাই তেতিয়া কি থাকিব হিহতৰ মাজৰ এটা অ্যাট্ৰাকশন ফোর্স বা ৰিপালশন ফোর্স থাকিব যাক আমি কি বুলি কম কুলম্বৰ ল দ্বাৰা ডেসক্ৰাইব কৰিম ডাইৰেক্টলি প্ৰপৰ্চনেল টু দা প্ৰডাক্ট অফ দা চাৰ্জেছ তোমালোকক অলৰেডি মই কৰিছো and inversely proportional to the square of the distance between them distance যিমান বাঢ়িব হিমান ফোর্সটো কমি যাব mathematical formula where F equal to electrostatic force q1 q2 charges hobo r distance hobo coulomb constant hobo okay এইখিনি বস্তু হৈছে এতিয়া তোমালোকে সোৱা সূত্ৰটো আমি যদি ভালদৰে মন দিও তেতিয়ালে আমি গম পাম F equal to 1 by কি লিখিব লাগিব 4 পাই এইটো হৈছে k ৰ মান তোমালোকে নহয়বা বেলেগ বুলি এইটো হৈছে k ৰ মান এইখিনি বস্তু আছিল F equal to k মানে কি proportionality বা সমানুপাতিক সাইনটো ৰিমুভ কৰাৰ পিছত আমি কি আনিছো বাত ইকুৱেল সাইন দিছো ইকুৱেল সাইনটো দিলে ম্যাথমেটিক্সৰ নিয়ম অনুসৰি আমি ৰাত কি কৰিব লাগিব এটা নাম্বাৰ এটা পুট কৰিব লাগিব এটো কনস্ট্যান্ট হ'ব আৰু ইয়াতে লিখিব লাগিব q1 q2 বাই কি লিখিব লাগিব এটো লিখিব লাগিব আমি r স্কয়াৰ ওকে r স্কয়াৰ এইখিনি বস্তু তোমালোকৰ বাৰু ক্লিয়াৰ হৈছে তোমালোকৰ অলৰেডি এইখিনি বস্তু ক্লিয়াৰ হৈছে এতিয়া আমি মেইনলি ফোকাস কৰিম এইখিনি বস্তুত আৰু এইখিনি বস্তুৰ ভিতৰত আমি চাব লাগিব এটা বস্তু হেতু হৈছে এপসিলন আৰু এটা আছে এপসিলন নট ওকে তোমালোকে চোৱা এইটো ক্যাপিটাল ই দ্বাৰা হয় আৰু তা কি হয় 0 এটো কি বুলি কব এপসিলন বুলি কব কি বুলি কব মই লিখিছো ওকে এটো কি বুলি কব এপসিলন ওকে এপসিলন এটো এপসিলন কি হ'ব তো নট 0 তো থকা কাৰণে কি দিব নট বুলি কব ওকে এতিয়া এপসিলন নট কি হয় এইটো হৈছে permittivity কি হ'ব তো permittivity এতে তোমালোকে ভাবিব পাৰা যে permittivity কি বস্তু ওকে ৰাইট কোৱেশ্চন তো আইবা লাগে তোমালোকৰ ব্ৰেইনত permittivity কি আহিল এতিয়া তোমালোকে চোৱা যেতিয়া দুয়োটা চাৰ্জ কি আছিল দুয়োটা চাৰ্জ এটা ডিসটেন্স দ্বাৰা কি আছিল সেপাৰেট হৈ আছিল না নাই ইহত দুয়োটাৰ মাজত এটা কি আছে মিডিয়াম আছে মিডিয়াম মানে কি আছে মাধ্যম আছে ওকে সেই মাধ্যমটোৰ ওপৰত ডিপেন্ড কৰিব কিছুমান কথা তোমালোকে চোৱা যেতিয়া আমি ভ্যাকুয়ামৰ কথা কম ভ্যাকুয়াম বা যত বায়ু শূন্য যত বায়ু নাই তা কি বুলি কব ভ্যাকুয়াম বুলি কব বা যত বতাহ আছে যাক আমি কি বুলি কম ফ্ৰী স্পেস পারমিটিভিটি অফ ফ্ৰী স্পেস বুলি কোৱা হয় তোমালোকে চোৱা এতিয়া সেই মিডিয়ামটোৰ ওপৰত যেটো এট্ৰাকশন ফোর্স আছে বহুতে এপসিলন নট মানে কি বুজি নাপায় আজি ক্লিয়াৰ হ'ব তোমালোকক মই বুজাই দিছো তোমালোকে চোৱা দুটা বন্ধু আছে A আৰু B ওকে দুজন বন্ধুৰে মাজত কি হৈছে সময়ৰ লগত বহুত বেছি কাজিয়াৰ সৃষ্টি হৈছে ইমান কাজিয়াৰ সৃষ্টি হৈছে যে তেওঁলোক ইজনে আনজনক একেবাৰে দেখিব নোৱাৰে এতিয়া তোমালোকে ভাবা যেতিয়াই তেওঁলোকে দেখা পায় গালি পাৰে মাৰিবলৈ যায় ওকে এই ধৰণৰ সিচুৱেচন আহে এতিয়া তোমালোকে এটা সিচুৱেচন ইমাজিন কৰা যদি ইহতে এনেকুৱা এখন ঠাইত ইজনে আনজনক দেখে যত মানুহ নাই তেতিয়া কি হ'ব তেতিয়া নিশ্চয়কৈ তেওঁলোকে কি কৰিব কাজিয়া কৰিব আৰু সেই কাজিয়াটো বহুত বেছি ডাঙৰ হ'ব ৰাইট কিন্তু ইয়াতে যেটো মাধ্যম আছিল হেতু কি আছিল মানুহ শূন্য অৱস্থা আছিল ৰাইট তো হেইদৰে দুটা চাৰ্জ বা দুটা আধান যেতিয়া এটা বায়ুশূন্য পৰিবেশত থাকিব তেতিয়া হিহতৰ মাজৰ যেটো এট্ৰাকশন ফোর্স বা ৰিপালশন ফোর্সটো কি হ'ব বেছি হ'ব পাৰে তোমালোকে বস্তুখিনি ভালদৰে বুজিছা যেটো এট্ৰাকশন ফোর্স আছে কিমানখিনি জৰেৰে এটা চাৰ্জে আনটো চাৰ্জক আকৰ্ষণ কৰিব বা বিকৰ্ষণ কৰিব সেইখিনি বস্তু তোমালোকৰ ডিপেন্ড কৰিব মিডিয়াম তোৰ ওপৰত বা তাৰ যেটো পারমিটিভিটি আছে কিমানখিনি হি এলাউ কৰিছে সেই মিডিয়ামটো কিমানখিনি এলাউ কৰিছে যে তোমালোকে ইমানখিনি এট্ৰাকশন ফোর্স ইউজ মানে কি এপ্লাই কৰা মই ইমানখিনি এলাউ কৰিছো ওকে এতিয়া চোৱা সেই দুজন বন্ধুৱে এখন এনেকুৱা চহৰত লগ পাইছে যিখন চহৰত মানুহ বহুত আছে লগতে
ওচৰতে এখন কি আছে পুলিচ ষ্টেচনো আছে তেওঁলোকে কাজিয়া কৰিব নেকি কাজিয়া কৰিলেও নিজে কি কৰিব ইমান তীব্ৰ বা ইমান ডাঙৰ কাজিয়াৰ সৃষ্টি নহয় কাৰণ ওচৰত কি আছে পাৰমিটিভিটি নাই ওচৰত কি আছে এখন পুলিচ ষ্টেচন আছে লগতে মানুহও আছে চৌপাশে বহুত বেছি এতিয়া সেই যেটো মিডিয়াম বা মাধ্যম আছে এই মাধ্যমটো কি হৈছে মানুহ শূন্য নহয় এটো হৈছে জনবহুল মাধ্যম তোমালোকে এই एग्जांपल দ্বাৰা তোমালোকৰ পাৰমিটিভিটিৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব 100% দি কৈছো ক্লিয়াৰ হৈছে তোমালোকে চাইলোৱা এইখিনি বস্তু তো তোমালোকৰ এই চাৰ্জটো ইহত দুয়োটাৰ মাজৰ বলটো কিমান বেছি হ'ব হেইটো মিডিয়ামৰ ওপৰত বা মাধ্যমৰ ওপৰত ডিপেন্ড কৰে মাধ্যমটো যদি বায়ুশূন্য হয় তেতিয়া হলে বলটো বেছি হ'ব পাৰে আৰু যদি বায়ুশূন্য নহয় তেতিয়া হলে হেইটো ডিপেন্ড কৰিব তোমালোকে বুজি পালা পাৰমিটিভিটি কি বস্তু পাৰমিটিভিটি হৈছে হেই মিডিয়ামটোৰ এটা প্ৰপাৰ্টি যেটোৱে দুটা চাৰ্জক কি কৰিব এলাউ কৰিব চাৰ্জ দুটাক এট্ৰাকচন ফোৰ্স বা ৰিপালচন ফোৰ্স কিমান হ'ব ইমানখিনি কথা আমাক কৈ দিব ওকে তো তোমালোকে সোৱা এইখিনি বস্তু আছিল আজিৰ কাৰণে ওকে তোমাক মই কি কৰিছো 27 মিনিটত এইখিনি বস্তু বুজাবলৈ ট্ৰাই কৰিছো মই এটা কুইক ৰিক্যাপ কৰি দিম তোমালোকে চাইলোৱা কুইক ৰিক্যাপত মই কি বস্তু লাম চাৰ্জ বা আধান কি বস্তু আধান হৈছে এটা বস্তুৰ একদম মূল প্ৰপাৰ্টি যেটো প্ৰপাৰ্টিৰ দ্বাৰা কি হয় সাপোজ দুটা বস্তু আছে এ আৰু ইয়াতে এটা বস্তু আছে বি এ আৰু বি যেতিয়া আমি খহি দিয়া ফলত কি হ'ব ইলেক্ট্ৰন বিলাকৰ কি হ'ব চলাচল হ'ব ইলেক্ট্ৰন বিলাকৰ চলাচল হোৱাৰ পিছত কি হ'ব এটাৰ পৰা আনটোলৈ ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হোৱাৰ পিছত এটাত কি হ'ব পজিটিভ চাৰ্জ এটাত কি হ'ব নেগেটিভ চাৰ্জ উৎপন্ন হ'ব বা দুয়োটা চাৰ্জ কি থাকিব ব্যালেন্স হৈ থাকিব অৰ্থাৎ কনজাৰ্ভ হৈ থাকিব এটো হৈছে কনজাৰ্ভেশন অফ চাৰ্জেস কোয়ান্টাইজেশন আছিল কি যে Q = NE কোনটা বস্তুত থকা টোটাল চাৰ্জ সাপোজ এপাত ৰড আছে হে ৰডত কিমানখিনি চাৰ্জ আছে আমি জানিবৰ কাৰণে তাত থকা ইলেক্ট্ৰনৰ সংখ্যা আমি জানিব লাগিব ওকে Q = NE n মানে হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু E মানে হৈছে চাৰ্জ কন্টেইনড ইন আ সিঙ্গল ইলেক্ট্ৰন এটা ইলেক্ট্ৰন থকা চাৰ্জৰ পৰিমাণটো আৰু Q মানে হৈছে টোটাল চাৰ্জ কিমানটো আছে ওকে তোমালোকৰ এইখিনি বস্তু আছিল আজিৰ কাৰণে তোমালোকক যদি ইয়াৰ নোটছখিনি তোমালোকে স্ক্ৰিনশ্বট ৰাখি থৈ কুলম্ব লখিনি ভালদৰে পঢ়িবা আৰু কিবা ডাউট থাকিলে মোক কমেন্টত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সি ইউ ইন দ্য নেক্সট ভিডিও